যিকোনো কথা বুজিবলৈ প্ৰথমে মনটো শান্ত কৰি ৰাখিব লাগে আৰু তাৰ পিছত কামত মনোনিৱেশ কৰিব লাগে। কাৰণ আমি মনত প্ৰশ্ন বিচাৰি ফুৰো আৰু মনত নিজে উত্তৰ দিয়াৰ পিছত বহি থাকো। ভগৱান শ্ৰীকৃষ্ণই মনক শান্ত কৰি ৰাখিবলৈ দুটা কথা কৈছে। ভগৱান শ্ৰীকৃষ্ণই ভাগৱতত কৈছে, মনৰ অস্থিৰতা স্বভাৱ। আমাৰ মনটোৱে অনুভৱ কৰে যদি বেলেগ বেলেগ কথা চিন্তা কৰি থাকে তেন্তে আমাৰ সন্মুখত অহা প্ৰতিটো অসুবিধা আৰু বিপদৰ পৰা আমাক ৰক্ষা কৰিব। কিন্তু এনে নহয়, আমি আমাৰ জীৱনত বহুত চিন্তা কৰি কটাও। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মনৰ স্বভাৱ সলনি কৰাটো কঠিন কিন্তু অসম্ভৱ নহয়। ঠিক আছে, এতিয়া এটা কথা কোৱা, কাউৰী এটা ক'ব পাৰিবানে কাউৰী শব্দ নকবলৈ, নে ভেকুলী এটাক পানী দেখি ওখকৈ জঁপিয়াই নাযাবলৈ ক'ব পাৰিবা? আমাৰ মনতো এনেকুৱা কিবা এটা ঘটে। জীৱনত যিয়েই নহওক, ভাল বা বেয়া, আমাৰ মনটোৱে সেইটোক লৈ চিন্তা কৰিবলৈ আৰম্ভ কৰে। বুলি ক'লে মই চিন্তা কৰা বিচলিত হোৱাটো বুজাইছে বেয়া কাম নহয়। আৰু বিপদত মনটোৰ জুইকুৰা উঠিবলৈ আৰম্ভ কৰে। কেতিয়াবা অনুভৱ কৰোঁ যে আমাৰ বহুতেই কেৱল অশান্তিৰ বাবে জীয়াই থাকে। সকলো সমস্যা যন্ত্ৰণা প্ৰায়ে আমাৰ মনত সৃষ্টি হোৱা কাহিনী। ভগৱান শ্ৰীকৃষ্ণই আমাৰ মনক শান্ত আৰু স্থিৰ কৰা দুটা উপায় দিছে। প্ৰথমতে ধ্যান কৰা, দ্বিতীয়তে বিচ্ছিন্নতাৰ অনুভৱ শিকিবলৈ। এতিয়া ধ্যান শব্দটো শুনি আপোনালোকৰ বহুতেই ক'ব যে চকু মুদি উশাহ ল'ব নোৱাৰি। ইয়াতে আমি সকলোৱে ভুল কৰোঁ। ধ্যান মানে কোনো কৰ্মত সম্পূৰ্ণ মনোযোগ দিয়া আৰু এৰি নিদিয়া। যদি আপুনি ৰুটি বনাইছে তেন্তে কেৱল সেই বস্তুটোত মনোনিৱেশ কৰক। যদি আপুনি ছবি এখন চাই আছে তেন্তে ছবিখনৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰক। ছবি চাই কিমান সময় নষ্ট কৰি আছে বুলি নাভাবিব। যেতিয়া আপুনি জীৱনৰ প্ৰতিটো সৰু ডাঙৰ কাম সম্পূৰ্ণ মনোযোগেৰে কৰে তেতিয়া আপোনাৰ জীৱনটো নিজে এক ধ্যানত পৰিণত হয়। এনে জীৱনত শান্তি, স্থিৰতা, সাহস আৰু সফলতা থকাটো অতি প্ৰয়োজনীয়। বিচ্ছিন্নতা হৈছে দ্বিতীয় সমাধান। বৈৰাগ্যৰ অৰ্থ এইটোৱে নহয় যে আপুনি সকলো এৰি হাবিত বহিবলৈ যাওক। ত্যাগৰ প্ৰকৃত অৰ্থ হ'ল আপুনি যি কাম কৰি আছে তাৰ ফলাফলৰ বাবে চিন্তা কৰিব নালাগে। যেনে যদি আপুনি সাক্ষাৎকাৰ দিছিল, আপুনি মাত্ৰ সম্পূৰ্ণ হৃদয়েৰে প্ৰস্তুতি চলাই নিজৰ শ্ৰেষ্ঠখিনি দিব পাৰে। সেই চাকৰিটো পোৱা বা নোপোৱা আপোনাৰ হাতত নাই। এই ফলাফলৰ আঁৰত বিভিন্ন কথা আছে যিবোৰ সম্পূৰ্ণৰূপে আপোনাৰ নিয়ন্ত্ৰণত নাই। গতিকে একো কৰিব নোৱাৰা কাম এটাৰ বাবে চিন্তা নকৰিব। এইটোৱে হৈছে ত্যাগৰ প্ৰকৃত অৰ্থ। আৰু চিন্তাৰ পৰা মনক বচাবলৈ ভগৱান শ্ৰীকৃষ্ণৰ দ্বিতীয়টো সমাধান এয়া। মনত ৰাখিব, আপুনি এজন সম্পূৰ্ণ মানুহ, প্ৰজ্ঞা, ধৈৰ্য আৰু দক্ষতাৰে ভৰা এজন ব্যক্তি। যেতিয়াই আপোনাৰ মনটোৱে আপোনাক বিভিন্ন কথাত কাউৰীৰ দৰে অশান্তি দিবলৈ আৰম্ভ কৰে তেতিয়াই মনটোক মৰমেৰে বুজাই শান্ত কৰক। মাত্ৰ নিজৰ ওপৰত বিশ্বাস ৰাখক যে আপুনি কেতিয়াও বেয়া কাম হ'বলৈ নিদিয়ে।